हेलो एवरीवन मोर चैनेলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মই এতিয়া ঠিকে আছো বাৰু এয়াৰপৰ্টৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো যোৰহাটৰ এয়াৰপৰ্ট আমি এফালে ফুৰিবলৈ যাম প্ৰথম ডেষ্টিনেশ্যনটো হৈছে দিল্লী আৰু সেকেন্ডটো কোত যাম সকলোবোৰ আপোনালোকে গম পাব মই ভিডিঅ'বোৰ আপলোড দি থাকিম যেটো মোৰ ভিডিঅ' এক মাহ ডেৰ মাহ হ'ল মই দিয়াই নাই ভিডিঅ'বোৰ ঢেৰ বনাও হা কিন্তু দিয়া নহয় গৈ কিন্তু এতিয়া যেহেতু ফুৰিবলৈ আহিছো ঢেৰ মেমৰিজ কুটাম হেবাবে মই ইউটিউবত আপলোড দি থম আৰু যদি ভিডিঅ'বোৰ ভাল পায় তেনলে মোক সহায় জনাব কেনেকুৱা পায় মোক জনাব কমেন্টত আৰু আমি ফ্লাইটত উঠিলো যেটো ভয়েস অভাৰ দিছো মই অলপ হুলস্থুল আৰু কোহাল হৈ আছিল এয়া ফ্লাইটখন উৰা মাৰিছে দিল্লীলৈ বুলি কিন্তু কানেক্টিং ফ্লাইট হয় আমাৰ কলকাতাত 4 ঘণ্টা ৰব ইয়া মই এয়াৰপৰ্ট আমি পাই গলোহি কিবা এটা ভুক লাগিছে খাও খং উঠে ইমান বস্তুবোৰ দাম কিন্তু উপায় নাই খাব লগা হয় আৰু এইখিনি মানুহ দেখিছেনে তেওঁলোকৰ অলপ প্ৰবলেম হৈছে যেটো আমাৰ ফ্লাইটখন লেট হৈছে দিলে 3 ঘণ্টা লেট হৈছে ভাবক তেওঁলোকে কাৰণ নেক্সট বেলেগ এখন ফ্লাইট তেওঁলোকে ধৰিব লাগে আমাৰ একো প্ৰবলেম নাই মই জাস্ট এক্সাইটমেন্ট হৈ আছো মই কিতে দিল্লীলৈ যাওঁ আৰু কাইলৈ পৰা ক'ত যাম কি কৰিম কি খাম সকলোবোৰ মই মুঠতে ব্যস্ত নিজক লৈ মানে ফুললি এক্সাইটমেন্ট হৈ আছো মই আৰু ইয়া হেকাৰণে ফ্লাইটখন ইয়া বহুত চলা উৰিবলৈ উৰাজাহাজখন আৰু ৰাতি ভিউটো আপোনালোকক দেখাইছো প্ৰথম মই এবাৰ ৰাতি গৈছো আগতে সদায় প্ৰায় দিনে ভৰে পাইছো হয় আৰু ইয়া হৈছে দিল্লী আৰু আমি কেবত হোটেললৈ গৈ আছো কাইলৈ পৰা আমাৰ ফুৰা ষ্টাৰ্ট হৈ যাব আৰু ক'ত যাওঁ কি কৰো সকলোবোৰ আপোনালোকে ভিডিঅ'ত দেখা পাই থাকিব দেই